পুনৰ এটা নতুন ভিডিঅ' সৈতে মই ধুন ফুকনে আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি পটলৰ ৰেচিপি এটা লৈছোঁ। ভিডিঅ'টো চাই ভাল পাব ধুনীয়াকৈ চুচি লৈছোঁ, আলুগুটি দুটা লৈছোঁ আৰু এইখিনি মই ভালদৰে কাটি ল'ম। আৰু কিমানটো পটলখিনি ইমানটো চাইজত কাটি লৈছোঁ। আৰু ইয়াৰ কাৰণে ব্যৱহাৰ কৰা মছলা হৈছে এটা গোটা ডাঙৰ পিঁয়াজ লৈছোঁ, লগত 2 চামুচ গোটা ধনিয়া, জিৰা চামুচ, জলকীয়া 2টা আৰু নহৰু 4 ফুটা, লগত আছে এডোখৰ দালচেনি আৰু সৰিয়হ 2 চামুচ। মই এইখিনি আধা ঘণ্টামান তিয়াই ৰাখিছিলোঁ, এইখিনিও দি দিছোঁ এড কৰি। কাটি ল'লোঁ আৰু মছলাখিনিও পিচি ধৰি লওক ভাজি ল'লোঁ। আৰু প্ৰথমে মই এতিয়া এইখিনি এটা মিক্সি জাৰত হেৰি কৰি দিম আৰু সৰিয়হখিনি দি দিছোঁ। আৰু সৰিয়হখিনি দিয়াৰ পিছত মই ইয়াত দিম এতিয়া মছলাখিনি গোটেইখিনি পেষ্ট কৰি ল'ম। আৰু আপোনালোকে বিলাহী এড কৰিব পাৰিব। বিলাহী দহি আৰু দহি আজি মেইন হেৰি হয়। লগত মই লৈছোঁ এয়া হালধি আধা চামুচ, এইখিনি হ'ল ধনিয়া, ৰেড চিলি আৰু এইখিনি জীয়া পাউডাৰ আৰু লগত আছে এইটো পেষ্টটো পিঁয়াজ আৰু ৰিফাইন তেলত ভাজিবলৈ দিছোঁ। মোৰ বেছি দিয়া নাই, 4 চামুচ। লগত অকণমান নিমখো দিম, কাৰণ তেতিয়া যোনখিনি পটল আৰু ফ্ৰাই কৰিম তেতিয়া কালাৰটো ধুনীয়াকৈ উঠিব। এয়া অলপমান মই নিমখ দি দিছোঁ। আৰু এতিয়া মই পটল আৰু আলুখিনি একেলগে এইখিনি মই এড কৰি দিছোঁ। এতিয়া ল' ফ্লেমতে যেতিয়ালৈকে ধৰি লওক আলু আৰু পটলখিনি ফ্ৰাই নকৰে লেলি যাম ঢাকনটো খুলি আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ। হোৱা নাই কাৰণ মই ল' ফ্লেমতে ভাজি আছোঁ, কাৰণ এতিয়া মোৰ ধৰি লওক 5 মিনিটমান হ'ল আৰু মাজে মাজে মই হিলাই আছিলোঁ। ধৰি লওক জিৰা, ধনিয়া, ৰেড চিলি, হালধি একেলগে দি দিম। লাষ্টত মই একচুৱেলি গৰম মছলা ইউজ কৰিম আৰু এইখিনি মই এবাৰ ভালদৰে ফিটিম মছলাখিনি হেৰি হোৱালৈকে। আৰু এনেকৈ আৰু এতিয়া মই তেল মাৰিবৰ কাৰণে অকণমান জিৰা লৈছোঁ আৰু একেলগে তেজপাত আৰু এইখিনি মছলাখিনি দেখিছে। এখন কেৰাহীত মই কাঢ়ি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। এইখন কেৰাহীতে মই আকৌ দি দিছোঁ ৰিফাইন তেল, এতিয়া 2-3 চামুচ জোখৰ। আৰু ইয়াত মই দিম এতিয়া জিৰা মই আধা চামুচ লৈছোঁ আৰু লগতে এইফালে তেজপাত আৰু মই এতিয়া হাতাখন দি ধৰি লওক হেৰি কৰি দিম। তেজপাত আৰু জিৰাখিনি হ'লে এতিয়া হালকা সেইখিনি এতিয়া পেষ্টটো দি পেলাই এইখিনি ল' ফ্লেমত ধৰি লওক 5 মিনিটমান সিজাম আৰু লগতে এইখিনি পানীও দিম। মই এনেকৈ হিলাইছোঁ। এতিয়া এইখিনিত মই অকণমান পানী দি এতিয়া একেবাৰে ল' ফ্লেমত 5-10 মিনিট সেইটো পাতিতে অলপমান পানী এড কৰি দিছোঁ, ধৰি লওক 2-3 চামুচ। এইখিনি এটা ঢাকন দি পেলাই এনেকৈ সিজাম এতিয়া ল' ফ্লেমতে। এইখিনি কণ্টিনিউ মই 10 মিনিট সিজাম। নিমখখিনি দিম এতিয়া। দিয়াৰ পিছত ইয়াত মই অকণমান পানী এড কৰিম, একাপ। আৰু আপোনালোকে যদি বেছি খাব বিচাৰে বেছি দিব। আৰু এতিয়া মই একাপ দি পেলাই এইখিনি সিজাম। আৰু পটলৰ চব্জিকণ হৈ গ'ল আৰু শেষত মই গৰম মছলা এড কৰি দিছোঁ। গৰম মছলা নিদিলেও একো নাই বাৰু, এনেকৈ বনাই খাবচোন। মাছ মাংস একোৱেই দৰকাৰ নাই। আৰু যদি আজি ৰেডি হৈ গ'ল আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, খাবলৈ বহুতো টেষ্টি হয়। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, খাবলৈ বহুতেই টেষ্টি হৈছিলে। আৰু মই বাতি এটাত চব কৰি থকাছোঁ চাওকচোন। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু পুৰি বা ৰুটিৰ লগতো খাবলৈ বহুতেই টেষ্টি হয়। আজি যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বাই বাই। আজি ভিডিঅ'টো ইমান